এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি আকৌ এটি নতুন ভিডিঅ' লৈ মই মৌচুমীয়ে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আৰু আজি এটা আপোনালোকৰ মাজত মই ইউনিক ভিডিঅ' লৈ আহিছোঁ, আৰু সেয়া হৈছে আপোনালোকৰ বেছিভাগে কণীৰ দম বা কণী বিলাহীৰ লগত খাই পাইছে, কিন্তু কেতিয়াবা জানো কণী তিলৰ লগত খাই সোৱাদটো লৈছেনে? যদি লোৱা নাই তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো কিন্তু নোচোৱাকৈ নাযাব। তেতিয়াহ'লে মই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে শেষলৈকে চাই যাব। যিহেতু অকলেই খাম সেইকাৰণে শুকান জলকীয়া 2টা লৈছোঁ, তিল অকণমান লৈছোঁ, পিঁয়াজ এটা কাটি লৈছোঁ, নহৰু খুন্দি লৈছোঁ, আলু বইল কৰি পিটিকা কৰি লৈছোঁ, তেজপাত 2টা আৰু কণী বইল কৰি লৈছোঁ। প্ৰথমতে মই তিলখিনি ভাজি লৈ গুড়া কৰি লৈছোঁ। এতিয়া তেলখিনি গৰম হোৱাৰ পিছত মই কণীটো ভাজি ল'ম, আৰু তাৰপিছত মই কণীটো দুফাল কৰিম।
এয়া মই তিলৰ লগত কণীৰ ৰেচিপি এটা আপোনালোকক বনোৱাই দেখুৱাই দিলোঁ আৰু তিল দিয়াৰ পিছত কিমান ধুনীয়া এটা কালাৰ উঠিছে আপোনালোকে চাব পাৰে আৰু যদি বিচাৰে আপোনালোকেও এনেদৰে বনাই কেনে টেষ্ট কৰি চাব আৰু আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি জনাই দিব।